আজি ভ্লগটোত আপোনালোকে চেহেৰীৰ পৰা ইফতাৰলৈকে অলপকৈ চাবলৈ পাব। মই অকণ ক্লিপ ধৰি ৰাখিছিলোঁ আপোনালোকক দেখাম বুলি। আৰু প্ৰথমতে সকলোলৈকে মোৰ ফালৰ পৰা ৰমজান মুবাৰক থাকিলে। আৰু চেহেৰীত বিশেষকৈ একো কৰা নহ'লে, মানে একো ক্লিপ লোৱা নহ'লে, যিহেতু মোৰ ছোৱালী উঠি গ'ল, বহুত দিগদাৰ হৈছিলে। যেনে তেনেকৈ চেহেৰীটো মেনেজ কৰিলোঁ আৰু একদম ৰাতিয়ে পুৱালৈকে শুওঁতে 6টাই বাজিলৈকে, শুবই নাপালোঁ। আকৌ 7:30 তাই উঠাই দিলে। উঠি পেলাই আকৌ সেয়া কামত লাগিবলৈ হ'লেই নহয়। ঘৰৰ কামখিনি কৰি আজৰি হৈ লৈ পেলাই লাহে লাহে অলপকৈ কামত ধৰিছোঁ আৰু সোনকালৰ পৰা নকৰিলে মানে মোৰ নহয়গৈ, কাৰণ মই মিলাবগৈ নোৱাৰিমগৈ। তাইক মাজে মাজে চাব লাগে। আজি ডাঙৰজনীও বন্ধ আছে, ঘৰতে আছে। ইফতাৰ বুলি ফূৰ্তিতে তাইও বহুতখিনি মোক লাগি দিছে বাৰু, মানে ইটো সিটো অনা নিয়া সেইবোৰ কৰি দিছে। আৰু ময়ো মানে বহুত কিবাকিবি বনাম বুলি ভাবি পেলাই মানে মনটো বহুত ডাঙৰ হ'লেও নোৱাৰিগৈ, ছোৱালী লৈ পেলাই বহুত দিগদাৰ হয়। তথাপিতো যিমানখিনি পাৰোঁ মানে বহুতখিনি চেষ্টা কৰিছোঁগৈ আৰু অলপকৈ। আৰু প্ৰথম ইফতাৰ যিহেতু নবনালেও মনটো ভাল নালাগে। আৰু কিছুমানে ক'ব যে ইফতাৰটো দেখাবলগীয়ানো কিটো থাকে, কিন্তু কিছুমানে চাই ভাল পায়। আৰু প্ৰথম মই এইটো ইফতাৰ ভিডিঅ' মই আগতে এনেকুৱা ভিডিঅ' বাৰু দিয়া নাই, প্ৰথম দিছোঁ। আৰু কিছুমান থাকে তেনেকুৱা ৰোজা মাহত কিনো হয়, কেনেকুৱা কৰে, চাই ভাল পায়। আৰু মই সেই অকণকৈ ক্লিপ ধৰি ৰাখিলোঁ আপোনালোকক দেখাম বুলি। আৰু এইটো আলুৰে এটা ধুনীয়া স্নেক বনাইছিলোঁ চাওকচোন। ফ্ৰাই কৰাটো দেখাবলৈ আপোনালোকক নহ'লে, আৰু এইটো বানানা শ্বেক বনাইছিলোঁ। ছোৱালী ডিমাণ্ড এইবোৰ চব দেই, বানানা শ্বেক, চাওমিন, সেইবোৰতো মই ইমান ভালো নাপাওঁ বাৰু। ভাল পাওঁ মানে ৰোজা মাহত ইফতাৰত ভাল নালাগে। তাই যিহেতু ডিমাণ্ড কৰিছে আমুক কৰা তামুক কৰাটো টাইমতে অলপ বনাই দিছোঁ। আৰু এই আলু পৰঠা বনাইছিলোঁ। চাওমিনটো যে মই আটাৰে বনোৱা মোৰ স্পেচিয়েল চাওমিন, এটা আগতে খাই বহুত বেছি ভাল পালে, সেইকাৰণে বনাব কৈ মনটো বহুত ডাঙৰ, কিন্তু সময়ৰ মোৰ অভাৱ হয়। আৰু ইফতাৰ মানে বহুত আগৰ পৰা লাগিছোঁ যদিও মূৰি সময়ত দৌৰা হৈছে, যেনে তেনে মেনেজ কৰিছোঁগৈ। আৰু তেওঁ অহাও দেৰি হয়, বহুত দেৰি হৈ যায়। আহি পেলাই তাইক অকণ চাই দিলে, মই দৌৰাকৈ কৰিলোঁ। আৰহা আকৌ গোটেই বস্তুখিনিৰ ভিতৰত অকল তাইক বানানাহে লাগে, মানে কলটো তাই খাই ভাল পায়, বাকী একো দৰকাৰ নহয়। এটা যিহেতু তাই খালে আকৌ দিবলৈ মই বেয়া পাইছোঁ, তাই আকৌ বাৰে প্ৰতি সেইটোৱে বিচাৰি আছে, বাকী বেলেগ একো তাইক নালাগে। আৰু ইফতাৰ কৰি পেলাই ইমানেই ভাগৰ লাগে, পাছত আৰু ভিডিঅ' কৰা মোৰ নহয়গৈ। ইফতাৰৰ পাছত বহুত বেছি ভাগৰ লাগে আৰু বহুত কামো ওলাই যায়, বৰ্তন ধোৱা মেলা, বহুত কিবাকিবি। সেইটো কাৰণে এলাহতে আৰু ভিডিঅ' কৰোৱাই নহ'লে।